নমস্কাৰ এই অসম পুলিচ গো বেক তোমালোকৰ কাম নাই গো বেক আমাৰ মানুহ গুলিয়াই মাৰি আছে উন লোগों का बंदूक हम लोगों को दो ना तब देखेंगे এনে ধৰণে খুব বুজাইছে আমাৰ এজন খিলঞ্জিয়া মিচিং লোকে আপোনালোকে এই ভিডিঅ'টোত স্পষ্টভাৱে দেখা পাব गो बैक असम पुलिस उन लोग का बंदूक हम लोग को दो ना এই ঘটনাটো গোগামুখৰ মিংমাং বস্তি অৰুণাচল আৰু ধেমাজি ডিষ্ট্ৰিক্টৰ যি সীমান্ত এৰিয়াৰ গোগামুখৰ মিংমাং বস্তি এই মিংমাং বস্তিক কেন্দ্ৰ কৰি বহু দিনৰ পৰাই অৰুণাচলী আৰু অসমীয়াৰ মাজত বিবাদ চলি আহিছে সেই কাৰণে যোৱাকালি অৰুণাচলী মানুহখিনিয়ে অসমীয়া মানুহখিনিক আলোচনা এটা কৰিম বুলি মাতি লৈ যোৱাৰ পিছত তেওঁলোকে নিৰ্বিচাৰে গুলীবৰ্ষণ কৰিলে 18 জনকৈ লোকক গুলী লাগিছে তেওঁলোক এতিয়া লখিমপুৰ মেডিকেল কলেজ আৰু ধেমাজি মেডিকেলত ভৰ্তি হৈ আছে 4 জনৰ অৱস্থা অতি সংকটজনক জীৱন মৰণৰ সৈতে যুঁজ চলি আছে তেওঁলোকক AMCH অসম মেডিকেল কলেজ ডিব্ৰুগড়ত ভৰ্তি কৰোৱা হৈছে আৰু এই মাটিক কেন্দ্ৰ কৰি 2003 চনত দুজন খিলঞ্জিয়া মিচিং লোকক অৰুণাচলী মানুহে গুলীয়াই হত্যা কৰিছিলে আজিলৈকে কিন্তু সেই পৰিয়ালগিটাই ন্যায় নাপালে এতিয়া কথাটো হ'ল আৰু কিমান দিন আমাৰ অসমীয়া মানুহে এনে ধৰণে অৰুণাচলী মানুহৰ পৰা অত্যাচাৰ সহ্য কৰি থাকিব অকল এই ঘটনাটোৱেই নহয় বিগত সময়তো আমি বহু তেনেকুৱা ঘটনা দেখিছো মাটি আৰু সীমাক কেন্দ্ৰ কৰি অৰুণাচলী মানুহখিনিয়ে বিভিন্ন সময়ত বিভিন্ন ধৰণে আমাৰ অসমীয়া মানুহৰ ওপৰত অত্যাচাৰ চলাই আহিছে কিন্তু আজিলৈকে দুৰ্ভাগ্যবশতঃ আজিলৈকে আমি অসম চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ পাৰ্মানেন্ট সেটেলমেন্ট কৰা আমি দেখিবলৈ নাপালো এটা কথা খাটাং যদি আমাৰ অসমীয়া মানুহখিনি যদি এক হয় গোটেই অৰুণাচলী ৰাস্তাবোৰ যদি ব্লক কৰি দিয়ে তেনেহলে অৰুণাচলী মানুহখিনি কিন্তু ধোঁৱা পোৱা ছুটি যাব খাবলৈ নাপায় মৰিব মই ক'ব বিচৰা নাই গোটেই অৰুণাচলী মানুহখিনিয়ে দুখী কিন্তু যিখিনি সীমান্তৱৰ্তী অঞ্চলৰ মানুহ বৰ্ডাৰত যিখিনি বাস কৰে আমাৰ সীমান্তৱৰ্তী মানুহখিনি কিন্তু বহু দিনৰ আগৰ পৰাই অত্যাচাৰ চলাই আহিছে সেইটো কিন্তু নিৰ্ঘাত সত্য কথা সেই কাৰণে প্ৰত্যেকটো দল সংগঠনলৈ এটা আহ্বান কৰিব বিচাৰিছো যে এই কঠিন পৰিস্থিতিত সকলো এক হৈ লৈ পেলাই অসম চৰকাৰলৈ এটা আহ্বান কৰক এই যি সীমা বিবাদ মাটি সংক্ৰান্তক লৈ সীমা সংক্ৰান্তক লৈ এটা পাৰ্মানেন্ট সলিউশন উলিয়াবৰ কাৰণে আপোনালোকে আহ্বান কৰক আৰু যিকিটা কালপিতে আমাৰ মিচিং জনজাতীয় লোকসকলক গুলিয়াইছে নিৰ্বিচাৰে গুলীবৰ্ষণ কৰিছে এই কালপিতগিটাক ধৰাৰ ব্যৱস্থা কৰক আৰু কঠোৰতম শাস্তি বিহিবৰ কাৰণে ডাইৰেক্ট অসম চৰকাৰক দাবী উত্থাপন কৰক আমি যিখিনি খবৰ পাইছো এই যিকিটা গুলি মাৰিছে তাৰ ভিতৰত অৰুণাচলী চৰকাৰী বিষয়াও আছে অৰুণাচলী পুলিচ বিষয়াও আছে গতিকে কোনো বাছি যাব নহব যিকিটা কালপিত সেই কালপিতগিটাই কঠোৰতম শাস্তি পাবই লাগিব অন্যথা কিন্তু তীব্ৰ প্ৰতিবাদ গঢ়ি তোলা হ'ব এনে ধৰণৰ ভাবুকি প্ৰদান কৰক যিমান পাৰে এই ভিডিঅ'টো অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈকে টেগ কৰক #CMO আসাম লিখি পেলাই শ্বেয়াৰ কৰক কিমান সহ্য কৰিব আৰু আমাৰ মানুহে কাৰণ বহু দিনৰ পৰা শুনি আহিছো অকল এই ঘটনাটোৱেই নহয় বহু দিনৰ পৰা শুনি আহিছো যদি অৰ্থনৈতিক অৱৰোধ কৰি দিয়া যায় অৰুণাচলী মানুহৰ কিন্তু হাহাকাৰ ছুটি যাব সেই কাৰণে এই কঠিন যি পৰিস্থিতি এই পৰিস্থিতিত সকলো দল সংগঠন এক হৈ এই যি মিচিং লোকসকল যি লোকসকলৰ ওপৰত গুলীবৰ্ষণ হৈছে এই লোকসকলৰ লগত এক হৈ থিয় দিয়ক সকলোৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈকে এই বিষয়টোৰ ওপৰত অধিক ভালকৈ চাবৰ কাৰণে দৃষ্টিগোচৰ কৰিবৰ কাৰণে আপোনালোকে এপিল কৰক আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক